নমস্কাৰ সকলোকে পুনৰবাৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে বিহুৰ উৰুকা আৰু সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভকামনা থাকিলে সকলোৰে দিনবিলাক ভাল হওক তাৰে কামনা কৰিছো আৰু আজি উপস্থিত আছো আমাৰ ঘৰত এয়া দেখাইছো আপোনালোকক বৰ্তমানৰ পৰিস্থিতি আমাৰ এতিয়া মেজি বনোৱা কমপ্লিট হৈ গ'ল এয়া আমাৰ টুটুখাই মেজি বনাইছে আৰু আমাৰ এয়া কল্যাণদা আছে কল্যাণদা তুমি কি কবা বিহুৰ বতৰত কি কম আৰু সকলোলৈ শুভেচ্ছা জনালো বাকি সকলোৰে দিনবোৰ ভাল হওক সেয়াই আৰু আছে আমাৰ এয়া হেই দীপজ্যোতি আছে এয়া মুকুন্দ আছে মুকুন্দ তুমি বিহুৰ উপলক্ষে কি কবা সকলোকে তো মোৰ ফালৰ পৰা কিনো কম আৰু বিহুৰ বতৰ সকলো ভালে থাকক সকলো আনন্দময় থাকক মোৰ ফালৰ পৰা সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো সকলোকে মানে মোৰ ফালৰ পৰা সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আমাৰ আছে আমাৰ সৰু ল'ৰাটো এয়া আমাৰ সৰু ল'ৰাটো তুমি কিবা এটা কৈ দিয়া মই ক'ব নাজানো ই ক'ব নাজানে হেনো আৰু আমাৰ এয়া খুৰী আছে এয়া আমাৰ খুৰী আছে নমস্কাৰ কি কবা ভালে বিহু সকলো এতিয়া লাষ্টত তিলৰ লাৰু কেইটা বনাই পেলাই ল'ৰাটো কাপোৰ কানি পিন্ধি ওলাই আহিছো আৰু মেজি এটা বনালে আমাৰ চোতালৰ মূৰতে তাকে চাবৰ কাৰণে আমাৰ এয়া আমাৰ টিকলা ভন্টি টিকলা ভাইটি আৰু আমাৰ এইটো মেজি টুটুখাই বনালে আমাৰ টুটুখাই বনাইছে আৰু আমাৰ এইটো হৈছে আমাৰ ভেলাঘৰ নহয় এইটো ভেলাঘৰে মানে ভেলাঘৰটো এনে নৰাই দি বনাই আমাৰ এইটো টিপাল দি বনালো বৰ্তমানৰ পৰিস্থিতি বৰষুণৰ কাৰণে আমি বনাব নোৱাৰিলো সেইটো কাৰণে টিপাল দি বনাইছো এয়া আমাৰ ভন্টি হাই কৈ দিয়া এয়া আমাৰ ভন্টি এয়া আমাৰ খুৰী তাৰপিছত এয়া আমাৰ মইনা খুৱাই কামত লাগি আছে এয়া বাঁহৰ মুহা আনিছে এয়া আমাৰ টুটুখোৱা বিহু উপলক্ষে কি কবা ৰাইজলৈ মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো এয়া আমাৰ মেজি দেখিছে নহয় মেজি পাতি মেলি আমি ধুনীয়াকে ভোজৰ আয়োজন কৰিছো আপোনালোকো সুখী হওক কৰোনাৰ কোনো বিষাক্ত নাহক যাতে সেয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিলো এয়া আমাৰ মেজি বনাই বৰ্তমান হৈ গ'ল তাৰপিছত এয়া আমাৰ মাজত আজি আমাৰ মাজত মায়াখুৰী আহি উপস্থিত হৈছে মায়াখুৰী কি কবা বিহু উপলক্ষে সকলোকে নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ভোগেৰে উপচি পৰক সকলোৱে ঘৰলৈ সুখ শান্তি বৈ আহক সেয়াকে কামনা কৰিছো আৰু আজি বিহুৰ আয়োজন কেনেকুৱা বিহুৰ আয়োজন একদম ধামাকা আছে আজি কয়লাৰ আছে হাঁহ আছে মাছ আছে পনীৰ আছে চব আছে মানে খাবহে লাগে আৰু ভোগ কৰিব লাগে আজি মুঠতে আজি চুৰ কৰিবলৈ যাব লাগিব চুৰ কি কৰিবগে আৰু চুৰ কৰিব যাব লাগিব আৰু ৰাতি যাবা আমি যাম লগতে বেদিকা তুমি কি কৈছা পিয়াজ কাটিছা আৰু ভাইয়া তুমি কি কৈছা এইটো কি বস্তু কি কৈছা এয়া পাচলি কুটা পৰ্ব চলি আছে এয়া আলু কাটিছে আমাৰ খুৰীয়ে এয়া পিয়াজ ৰতি মইনামতি সদায় যাব পাৰো মই ৰতি মইনা যদি দিয়া মৰমৰ মা এয়া আমাৰ খানাৰ আয়োজন চলি আছে এয়া কি বনাইছে আলু বইল কৰিছে আৰু এয়া ভাত বনাই আছে ধোৱাৰ পৰা একো কৰিব পৰা নাই লগালে আছিলে তাই এয়া মাংস প্ৰচেছ চলি আছে এয়া টেষ্ট কৰিছে আমাৰ পুতুকন ভাইয়াই পুতুকন টেষ্ট কেনেকুৱা লাগিছে কেনেকুৱা নিমখ চিমখ ঠিক হৈছে নে মজা ন
এয়া আমাৰ খাবলৈ দিছে আলুগুটি ভাজি আৰু ভাত নহয় নহয় মাংস আৰু পনীৰ দি আছে এয়া কল্যাণ বৰা খাবলৈ বহিছে কল্যাণ বৰা তোমাৰ খোৱাৰ টাইমত কি অনুভৱ এয়া দালি দিছে এয়া আলুগুটি ভাজি চবেই এতিয়া খাবলৈ ৰখি আছে খাবলৈ ৰখি আছে চবেই এয়া দেউতা এয়া মা এয়া ভাগ্য খুৰীয়ে এয়া এয়া পনীৰ এয়া মাংস ফাইনেলি মাংস আহি পাইছেহি আমি এতিয়া খাম আমার কেন না লাগে হ্যাঁ ওই কইলে হইয়া দিলে ও হই ওই আম গালে আমি হ্যাঁ করি না হ্যাঁ আমি নি না করি বাবা না পালে হয়ে যায় আইসা এই লাডু তো বুঝে এইটো কি লাৰু অ মিঠাই নাৰিকল লাৰু তেল পিঠা তিল পিঠা আলু কি বেয়া এইটো বেলেগ খাবা বেলেগ পেৰা বা পেৰাও দি দিছে এয়া দেৱানন্দ খুৱাই খাই আছে কি ক'ব আপুনি মাঘৰ বিহু কি ক'ব আপুনি মাঘৰ বিহু আলু খাই আছো অ মাঘৰ বিহু কি আলু খাইছে এই কি কয় এইটো ৰঙা আলুটো ৰঙা আলু গৰীয়া আলুটো গুৰি আলু খাই অ অ আৰু এয়া আমাৰ টুটু খোৱা মই এয়া প্লেট বহাই লৈ লৈছো বিহু বুলি অ আমাৰ ভণ্টি আছে ভণ্টি খাইছেনে খাইছো বুলি কৈ দিয়া এটা লৈ দেখুৱাই দিয়া এনেকে দেখুৱাই দিয়া দেখুৱাই দিয়া খাই দেখুৱাই দিয়া এনেকুৱা এটা ভিডিঅ' চবকে চোৱা এয়া মায়া খুৰী কি ক'ব আপুনি হেপী বিহু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো কি খাব আপুনি কি খাইছে মই এতিয়া বৰ্তমান এইটো পেৰা খাই আছো আৰু এয়া দেখিছাই নহয় এয়া খাম আৰু যিমান পাৰো সিমান খাম মুঠতে অ আজি খোৱাৰ দিন আৰু দিন মুঠতে এয়া খুৰী খাব লাগে হেপী বিহু এয়া চাহ খাই আছো অ এয়া ভাগ্য খুৰী হেপী বিহু এয়া চাহ খাই আছো এয়া হিয় দাদা আমাৰ এয়া দীপজ্যোতি এয়া মুকুন্দ এয়া ধুনু এয়া খাই আছে মুখে কিমান দিব পৰা নাই এয়া ফুটুকন কি কৰি আছা খোৱাত ব্যস্ত এয়া টিকলা খোৱাত ব্যস্ত এয়া মইনা খোৱা চব খোৱাত ব্যস্ত কিউট খোৱা খোৱাত ব্যস্ত এয়া দেউতা খোৱাত ব্যস্ত মই ভিডিঅ' কৰাত ব্যস্ত এয়া খুৰী ই খোৱাত ব্যস্ত হাই বুলি কৈ দিয়া এয়া মা বিলোৱাত ব্যস্ত সকলোলৈকে পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকৰ দিনবিলাক ভাল হওক তাৰে কামনা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেনেহ'লে সকলোবিলাক ভালে থাকক বাই বাই